হেলিকপ্টাৰৰ ঠেং যদি নাজানে তেখেতে কিয় হেলিকপ্টাৰ উঠিছে? হেলিকপ্টাৰ উঠিবই লাজ পাব লাগে যদি ঠেঙৰে হিচাপ নাজানে। এনেকুৱা এটা বড়োলেণ্ড, যি বড়োলেণ্ডৰ ৰাজাই, যি বড়োলেণ্ডৰ নেতাই 17 বছৰ শাসন কৰি অহা মানুহে আজি তেখেতে কৈছে যে 4 বিঘা মাটি বিক্ৰী কৰি হেলিকপ্টাৰ উৰাইছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি আছে? যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে এটা বিকশিত দেশ গঢ়িব লাগে, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এটা আমি আত্মনিৰ্ভৰশীল দেশ গঢ়িব লাগে, আৰু তাত কোনোবা এজন ইয়াৰ কাউন্সিলৰ নেতাই কৈছে মই 4 বিঘা মাটি বিক্ৰী কৰি পেলাই ইলেকশ্যন কেম্পিং কৰিছোঁ, 22 কোটি টকা আনিছোঁ, হেলিকপ্টাৰ উৰাইছোঁ। এইবিলাক কেনেধৰণৰ কথা? আগ্ৰামা মহিলাৰীয়ে 91টো বাদ চলায়। মই অলপ গণতন্ত্ৰত থাকোঁ, গতিকে আজি আমাৰ নেতাবিলাকে, আমাৰ কৰ্মীবিলাকে বা যিবিলাকে নিৰ্বাচন খেলিব, এখেতসকলৰ লগত মই একেলগে যাই আছোঁ। আগ্ৰামা মহিলাৰী আগে আগে দৌৰি আছে, কিন্তু এখেতসকলক এৰি গৈছে। তো মই এখেতসকলৰ লগত একেলগে যাই আছোঁ। নিৰ্বাচন খেলিম, তেখেতে দেখিবলৈ পাব। খেলিম, জিকিম, চৰকাৰো বনাম। তেওঁ কটাক্ষ কৰি আছে যে হেলিকপ্টাৰৰ ঠেং কেইখন আছে তেওঁ সুধিব বুলি মানে কথা কৈ আছে। এটা হেলিকপ্টাৰৰ ঠেং যদি নাজানে তেখেতে কিয় হেলিকপ্টাৰ উঠিছে? হেলিকপ্টাৰ উঠিবই লাজ পাব লাগে যদি ঠেঙৰে হিচাপ নাজানে। 4.5 বিঘা মাটি বিক্ৰী কৰি তেওঁ হেলিকপ্টাৰ চলাই মানে প্ৰচাৰ আৰম্ভ কৰিছে। কি ক'ব? এনেকুৱা এটা বড়োলেণ্ড, যি বড়োলেণ্ডৰ ৰাজাই, যি বড়োলেণ্ডৰ নেতাই 17 বছৰ শাসন কৰি অহা মানুহে আজি তেখেতে কৈছে যে 4 বিঘা মাটি বিক্ৰী কৰি হেলিকপ্টাৰ উৰাইছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি আছে? যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে এটা বিকশিত দেশ গঢ়িব লাগে, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে এটা আমি আত্মনিৰ্ভৰশীল দেশ গঢ়িব লাগে, আৰু তাত কোনোবা এজন ইয়াৰ কাউন্সিলৰ নেতাই কৈছে মই 4 বিঘা মাটি বিক্ৰী কৰি পেলাই ইলেকশ্যন কেম্পিং কৰিছোঁ, 22 কোটি টকা আনিছোঁ, হেলিকপ্টাৰ উৰাইছোঁ। এইবিলাক কেনেধৰণৰ কথা? আপোনালোকে এতিয়া এই কথাটো তেখেতকে বেছিকৈ সোধক, তেখেতে ক'ব পাৰিব। যিখিনি সম্পত্তিৰ পাহাৰ বনাইছে এই কথাটো আৰু দ্বিতীয়বাৰ ক'বলৈ কোনো দৰকাৰ নাই। চাওক, নাম্বাৰটো মই আগতে কোৱা নাই, এতিয়াও নকওঁ, কিন্তু আপোনালোকে দেখিব 22 তাৰিখে আমাৰ ইলেকশ্যন হ'ব আৰু 26 তাৰিখে কাউণ্টিং হ'ব, আৰু 26 তাৰিখে কাউণ্টিং হ'লে দেখিবলৈ পাব UPPL সংখ্যাগৰিষ্ঠ লৈ চৰকাৰ বনাই আছে। তেখেতৰ কথাটো তেখেতক সোধক।